हेलो एवरीवन वेलकम टू रुमिज आखल আৰু এটা নতুন ব্লগ আজি আকৌ স্টাर्ट কৰিবলৈ লৈছো যোৱাটো ব্লগত আপোনালোকৰ ইমান ধুনিয়া ধুনিয়া কমেন্ট পালো আপোনালোকে ইমান এপ্ৰিচিয়েট কৰিছে মোক ইমান সাহস দিছে ইমান মৰম দিছে সেই কাৰণে আজি আকৌ এটা ব্লগ স্টাर्ट কৰিবলৈ মই আকৌ আগবাঢ়ি আহিছো আপোনালোকৰ মৰম আশীৰ্বাদবোৰ সদায় এনেকৈ ৰাখিব আৰু আজি এতিয়া মই ৰাতিপুৱা মোৰ ৰুমৰ কামখিনি যিখিনি পেন্ডিং হৈ আছে সেইখিনি ঠিক কৰি আছো আৰু আজি এখন বিয়া আছে বিয়াখন আছে নগাঁৱত আসলতে আমি যাম এতিয়া অলপ পাছত আৰু বিয়ালে ওলোৱাৰ আগতে ভাবিলো ভিডিওটো স্টাৰ্ট কৰি দিও আপোনালোককো আজি বিয়াখনলৈ লৈ যাম বুলি ভাবিছো আশা কৰিছো আপোনালোকে ভাল পাব চাই গতিকে ভিডিওটো শেষৰলৈকে চাব তো এতিয়া মই ওলাই লওঁ তাৰ পিছত লগ পাই আছো ওলাই মেলি ৰেডি হলো কেনেকৈ লাগিছে জনাব ভাবিছো কাপোৰযোৰ আপোনালোকক অকমান দেখাই দিও বুলি একেবাৰে সাধাৰণ কাপোৰ কিন্তু কালাৰটো মোৰ খুব ভাল লাগে কাপোৰযোৰ আকৌ ভাবিলো সেইকাৰণে আপোনালোকক দেখাই দিও কেনেকেনো ওলাইছো বিয়াখনলৈ বুলি হেতুৱে আৰু এইডাল আপোনালোকে চিনি পাইছে নে কোনে কোনে চিনি পাইছে কমেন্ট কৰিবচোন আসলতে এডাল লোৱাৰ সময়ত আপোনালোকৰ লগত মই শেয়াৰ কৰিছিলো কিন্তু আজি ফাৰ্স্ট টাইম পিন্ধিছো মই তেতিয়াৰ পৰা পিন্ধাই নাই আজি প্ৰথম পিন্ধিছো তো সেইকাৰণে ভাবিলো আপোনালোকক দেখাই দিও আৰু কেনেকুৱা লাগিছে জনাব হেইফালে মা ৰেডি হৈ আছে হেয়াই আমি যাবলৈ ওলালোৱে গাড়ী উলিয়ালে বাহিৰত মই ভাবিছো পটককে মোৰ লুকটো আপোনালোকক অকমানকে দেখাই দিও বুলি সেইকাৰণে ভিডিওটো ষ্টাৰ্ট কৰিছিলো আকৌ এতিয়া তো বলক গৈ থাকো আৰু এয়া আহি আমি পালোহি হালদিবাৰীৰ বুঢ়ীমাই থান ইয়াতো নুৰুৱাকে পাৰ হৈ যোৱাটো সম্ভৱ নহয় কেতিয়াও ৰখা হয় প্ৰত্যেকৰে ৰখে নিশ্চয় আৰু আমাৰো ৰখা হ'ল আমি খালি নানামিলোহে গাড়ীৰ পৰা আমাৰ লগত যিজন দাদা গৈছিলে তেওঁ নামি গৈ সেৱা কাঢ়ি আহিলে আৰু প্ৰসাদ চখাত লৈ আহিলে আৰু সন্মুখত এনেকুৱা দোকানবোৰ বহুৱা থাকে সকলোৱে দেখিছে নিশ্চয় অহা যোৱা কৰোঁতে আৰু এই হিলটোৰ বোলে বিশেষ এটা কিবা মহত্ব আছে মইতো বিশেষ একো নাজানো কোনোবাই যদি জানে আপোনালোকে প্লিজ কমেন্ট কৰি জনাব ৰাস্তাৰ মাজতে আছে আসলতে হিলটো পটককে দেখি মনত পৰি আপোনালোকক দেখাই দিলো আৰু ফাইনালি আহি আমি এয়া বিয়া ঘৰ পালোহি বিয়া ঘৰলে সোমোৱাৰ আগতে এন্ট্ৰেন্সটো দেখি মোৰ ইমানে ভাল লাগিছে ভাবিলো অকমান ভিডিও ক্লিপ এটা লৈ লওঁ এতিয়াই পিছত পাৰিম নে নোৱাৰিম ঠিক নাই হে বুলিয়ে আৰু হচ্চাকে ইমান ধুনিয়া লাগিছে নহয় এন্ট্ৰেন্সটো পা ভিতৰখনো ইমান ধুনিয়া ভাবিলো অকমানকে আপোনালোকক দেখাই দিও এয়া আৰু আমি প্ৰথমে ভিতৰতে বহিলোগে তাৰ পাছতহে বাহিৰলে মানে পেণ্ডেলত বহিবলৈ ওলাই আহিলো কাৰণ আমি গৈ পোৱাৰ সময়ত অলপ নিয়ম কিবা কিবি হৈ আছিল ভকতৰ নিয়ম তো হেয়াই এয়া পেণ্ডেলটো ভাবিছো অকণ আপোনালোকক দেখাম বহুত ধুনিয়া লাগিছে পেণ্ডেলটো বহুত ধুনিয়াকে সজাইছে লাইটিঙৰ পৰা আদি কৰি ফুলৰ ডেকোৰেশন হসাকে মানে মোৰ বহুত বেছি ভাল লাগিলে সেইকাৰণে আপোনালোকলৈ অলপ লৈ আহিলো আপোনালোককো দেখাম বুলি কেনেকুৱা লাগিছে জনাবচোন বিয়াখন আসলতে কাৰ হয় আপোনালোকক কোৱাই নাই মাহত যেহেতু নামৰূপত আছিল আপোনালোক সকলোৱে জানে এখেতলোকো আসলতে নামৰূপতে আছিলে মানে মাহঁতৰ কাখৰ কোৱাৰ্টাৰটোতে এখেতলোক আছিলে বৰ্তমান তেওঁলোক এতিয়া নগাঁৱৰ বাসিন্দা আৰু যেহেতু মাহতি আগৰ পৰা একেলগে থকা হেতু কাৰণে বিয়ালে মাতিছিলে আৰু সেই দেখি আমিও বিয়া খাবলৈ বুলি গৈছিলো আৰু এইটো হৈ গ'ল ধ্ৰুৱ তেখেতলোকৰ দ্বিতীয় ছোৱালীজনী মানে তিনিজনী ছোৱালী সেকেন্ড ছোৱালীজনী বিয়া আছিলে আৰু ধ্ৰুৱৰ বদমাছি চাওকচোন টিকটিকা এনি টাইম পাতত ঘূৰি ফুৰিছে ক'ত কেনেকে বদমাছি কৰিব পাৰো সেইবোৰে বিচাৰি ঘূৰি ফুৰিছে সি আৰু গৈ পেলাই জানেনে এই কফিৰ যিটো গৰম টেপটো আছে হেতু সি চুই দিলেগে পটকে আৰু বিশেষ অৱশ্যে একো তেনেকুৱা নুপুৰিলে বাৰু তথাপিও মই আঁতৰাই আনিলো তৎক্ষণাতে আৰু সিফালে দেখিলে আপোনালোকে পানৰ এখন দোকান বহাইছে এফালে কফি আৰু হেয়াই বাকি খানাও বহুত ধুনিয়া খানা খোৱালে মই খালি খানা ক্লিপ ল'বলৈ নহল বহুত ভাল লাগিলে আৰু ফাইনালি এয়া বহুত দেৰি ৰোৱাৰ পাছত কইনা হাজি কাচি বাহিৰলৈ আহিছে আৰু অহাৰ লগে লগে ফটো সেশন আৰম্ভ হৈ গ'ল সকলোৱে জানে আৰু ফটো তোলাটো আৰু কমন হয় মই বাৰু ফটো কেইখনমান লগাই দিম যিকেইখন মই তুলিছিলো সেইকেইখন তো ভিডিওটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব